Welcome to e-Shiksha. ভূগোলৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই চেপ্টাৰটোত আমি আলোচনা কৰিম পৰিৱেশৰ অৰ্থ, পৰিৱেশৰ সমস্যা আৰু পৰিৱেশৰ প্ৰধান সমস্যাসমূহ কি কি এইবোৰ আমি আজি আলোচনা কৰিম। পৰিৱেশৰ অৰ্থ আমাৰ চাৰিওফালে জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় উপাদানসমূহকে সামৰি পৰিৱেশ বোলা হয়। এই উপাদানসমূহ জৈৱ আৰু অজৈৱ হ'ব পাৰে। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হ'ল স্থলমণ্ডল লিথোস্ফিয়াৰ, জলমণ্ডল হাইড্ৰস্ফিয়াৰ, বায়ুমণ্ডল এটমস্ফিয়াৰ আৰু জীৱমণ্ডল বায়স্ফিয়াৰ। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থা সৃষ্টি হৈছে তাকে আমি বহল অৰ্থত পৰিৱেশ বুলি ক'ব পাৰোঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক যি সম্পৰ্ক আছে তাকেই পৰিৱেশৰ পৰিণতি বুলি কৈছে। পৃথিৱীৰ মণ্ডল চাৰিটা হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। স্থলমণ্ডল বা লিথোস্ফিয়াৰ, ইয়াত শিল, বালি, মাটি, মণিক আদিৰ পৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলতে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে। ই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। এতিয়া জলমণ্ডল বা হাইড্ৰস্ফিয়াৰ, ইয়াত পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-প্ৰকৃতিৰ প্ৰায় 71% আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলত অন্তৰ্গত হৈ আছে। তাৰপিছত আমি চাব লাগিব বায়ুমণ্ডল বা আমি ইংৰাজীত এটমস্ফিয়াৰ বুলি কওঁ। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলা হয়। বহল অৰ্থত ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ থকা বুলি ক'ব পাৰি। তাৰপিছত আছে জীৱমণ্ডল বা বায়স্ফিয়াৰ। স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি বা কীট-পতংগ উৰি ফুৰা দেখা যায়। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি। ইতিমধ্যে উল্লেখ কৰা হৈছে যে পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপাদানৰ মাজত সম্পৰ্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল তেতিয়ালৈকে পৰিৱেশৰ কোনো ধৰণৰ সমস্যা সৃষ্টি হোৱা নাছিল। পিছে যোৱা 3মান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই বৃদ্ধি হ'ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজত সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল। পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপ চাপ বৃদ্ধি পালে। এহাতে অৰণ্যভূমি হ্ৰাস পালে আৰু আনহাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হ'ল। পৰিণতিস্বৰূপে ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। মূলতঃ পৰিৱেশৰ লগত জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বা এনভাইৰনমেণ্টেল প্ৰব্লেম আখ্যা দিয়া হয়। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে প্ৰদূষণ। ই 3 প্ৰকাৰৰ: মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ। তাৰপিছত আছে মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, ভূমিস্খলন, সাগৰ পৃষ্ঠৰ উত্থান ইত্যাদি ইত্যাদি। প্ৰদূষণ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বা ইংৰাজীত পলিউশ্যন বুলি কোৱা হয়। এতিয়া প্ৰদূষণ 3 প্ৰকাৰৰ আমি জানো। মাটি প্ৰদূষণ সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি হোৱা বুলি আমি বিবেচনা কৰিব পাৰোঁ। তাৰপিছত বায়ু প্ৰদূষণ।
প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনকে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতিসাধন কৰিলে বায়ু প্ৰদূষিত হোৱা বুলি আমি কওঁ। পানী প্ৰদূষণ। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ কণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বুলি আমি ক'ব পাৰোঁ। যেনেকৈ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা যদি পানীত আহি পেলাই মিহলি হয়, তেতিয়াহ'লে সেই পানীখিনিও প্ৰদূষিত হয় বা পানী দূষিত হয়। তাৰ পিছৰ আমাৰ সমস্যাটো আছে মৰুকৰণ। পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰাকৃতিকভাৱে মৰুভূমিবোৰ অৱস্থিত। মৰুভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি। মৰুভূমিৰ পৰিৱেশ শুকান। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে কেতিয়াবা খৰাং বতৰ বা অত্যাধিক পশুচাৰণ অভাৰগ্ৰেজিং, কৃষিৰ প্ৰসাৰতা বৃদ্ধি বা বননি ধ্বংসৰ কাৰ্যই মৰুভূমিৰ সৃষ্টি কৰা দেখা গৈছে বা শুকান বতৰ দেখা গৈছে। তো তেনেকুৱা ধৰণৰ এলেকাবিলাকক আমি মৰুকৰণৰ কবলত পৰা বুলি আমি ক'ব পাৰোঁ। তাৰ পিছৰ সমস্যাটো আছে গোলকীয় উত্তাপ বৃদ্ধি। এতিয়া গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱীৰ যিটো উষ্ণতা আছে, সামগ্ৰিক পৃথিৱীৰ উষ্ণতা যেতিয়া বৃদ্ধি পায়, আৰু এইটো আমি যোৱা ৩-৪ দশক ধৰি পেলাই দেখি আহিছোঁ যে পৃথিৱীৰ উষ্ণতা সামগ্ৰিকভাৱে অস্বাভাৱিকভাৱে বৃদ্ধি হৈ আহিছে, আৰু ইয়াৰ কাৰণত বহুতো পৃথিৱীৰ জীৱকুলৰ ক্ষতিসাধন হৈছে। এতিয়া বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইবিলাকৰ ভিতৰত হৈছে যেনেকৈ মৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদনত হ্ৰাস, মৰুকৰণ আদি এই ধৰণৰ সমস্যাবিলাক সৃষ্টি হ'ব পাৰে। পৰিৱেশৰ আন কিছুমান সমস্যা হৈছে যেনেকৈ ভূমিস্খলন, বানপানী বা সাগৰ পৃষ্ঠৰ উত্থান ইত্যাদি। এনেকুৱা ধৰণৰ আৰু বহুতো পৰিৱেশৰ সমস্যা আছে, আৰু এইবিলাকৰ বিষয়ে তোমালোকে কিতাপখনত ভালকৈ পঢ়ি চাবা আৰু পঢ়ি চাই বুজি উঠিবলৈ যত্ন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই চেপ্টাৰটো বুজি পাইছা, আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে, কোনোবা টপিক ধৰিব পৰা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয় টাইপ কৰি মোক জনাবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অতি শীঘ্ৰেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ পাবলৈ সক্ষম হোৱা। ধন্যবাদ।